নমস্কাৰ, মই ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি বনাবলৈ লৈছোঁ মই দুধ কচুৰ ৰেচিপি এটা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এয়া দুধ কচু, আৰু দুধ কচুখিনি মই বাকলি গুচাই লৈছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোক সকলোৱে স্কিপ নকৰাকৈ চাব বুলি। এতিয়া কচুখিনি বাকলি গুচাই ভালকৈ ধুই ল'লোঁ, আৰু মই মোৰ ষ্টাইলত কাটি যাম। মই দীঘল দীঘলকৈ কাটিছোঁ। আদা আৰু লহুন অকণমান খুন্দনা এটাত থেতালি লৈছোঁ, আৰু দিছোঁ কেৰাহীত তেল, তেজপাত, কাটি লোৱা মিডিয়াম চাইজৰ পিঁয়াজ এটা দিছোঁ, আৰু আদা নহৰু থেতালি লোৱা দিছোঁ, আৰু দিছোঁ কাটি লোৱা দুধ কচু ঠাৰিখিনি দি ল'লোঁ। আমাৰ পিনে এই কচুৰ বিধ মানে দুধ কচু বুলি কয়, আপোনালোকে কি বুলি কয় জনাবচোন বাৰু। সোৱাদ অনুযায়ী নিমখ দিলোঁ, আৰু এটা মিডিয়াম চাইজৰ আলু কাটি লৈছিলোঁ, লগত হালধি দি দিলোঁ। দিখিনি এতিয়া এইখিনি অকণমান সময় লৰাই লৈ কেঁচা জলকীয়া দিম 4-5টামান। মোক যিমানখিনি খাওঁ ইমানখিনি দিছোঁ, আপোনালোকে যিমানখিনি খায় ইমানখিনি দি ল'ব। আৰু দিছোঁ কেঁচা বুট কেইটামান। কেঁচা বুট দিলে এই কচুৰ ৰেচিপিটো খাবলৈ বহুতেই টেষ্টি হয়। নিশ্চয় এবাৰ আপোনালোকে বনাই খাই চাব। আৰু শেষত দিছোঁ জালুকৰ গুড়ি অকণমান। জালুকৰ গুড়ি দিলেও বহুত টেষ্টি হয় খাবলৈ। শেষত ভিডিঅ'টো আপোনালোক সকলোৱে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ।